কি বুলি কয় পৰ্টফলিঅ' বেগ এই বেগটো কি কৈছে আমাৰ যেতিয়া আমি ট্ৰেইনিঙলৈ গৈছিলোঁ আমাৰ ট্ৰেইনিঙত দিছিলে এই প্ৰতিটো ল'ৰা ছোৱালী এগেইনষ্টত আমাৰ এনেকৈ এটা পৰ্টফলিঅ' বেগ বনাবলৈ দিছে কাগজেৰে এই বেগটো কি হ'ব আমি বনাম ল'ৰা ছোৱালী এগেইনষ্টত আমি প্ৰতিটো ল'ৰা ছোৱালীৰ নামত এটা বনাম আৰু ইহঁতক প্ৰতি সপ্তাহতে আমি যিবিলাক মানে আৰ্ট কৰিম বা কিবাকিবি বনাবলৈ দিম তাহাঁতৰ নিজৰ নিজৰ বেগত তাহাঁতি নিজে নিজে থ'ব লাগিব তাৰপৰা যেতিয়া আমি TCC ডে আমি মাহত যেতিয়া পালন কৰিম তেতিয়া সেই বেগটোৰ পৰা উলিয়াই আপোনাৰ ল'ৰা ছোৱালীয়ে কি পাইছে তেওঁৰ ল'ৰা ছোৱালীয়ে কি পাইছে তাৰ ওপৰত আমি এইটো প্ৰদৰ্শনী কৰিব লাগিব আজি যিহেতু সৰু সৰু ল'ৰা ছোৱালীয়ে নাজানে সেইকাৰণে আমি সকলো অভিভাৱকক ইয়াত নিমন্ত্ৰণ কৰিছোঁ যাতে তেওঁলোকে এই পৰ্টফলিঅ' বেগটো কেনেকৈ বনাব লাগে শিকিব আৰু লগতে নিজেও ঘৰত এটা এটা ল'ৰা ছোৱালীৰ নামত থ'লে স্কুলত ঘৰত ল'ৰা ছোৱালীকেইটাই কি কৰিছে তাত যদি থৈ যায় আমাক দেখুৱাব আমি তাৰ পৰা আৰু তাতে কি হ'ল এখন আমি ফৰ্ম দিব লাগিব ল'ৰা ছোৱালীৰ নাম বাপেক মাকৰ নাম জন্মৰ তাৰিখ আধাৰ এইবিলাক চব ভৰাই ভৰাই এই বেগত এখন এখন আমি থ'ব লাগিব যাতে কোনোবা অফিচৰ মানুহ আহিলে এই ল'ৰাটোৰ কোন চনত জন্ম যাতে আমি বাপেক মাকক মাতিব নালাগে সেই বেগটোকে আমি তেওঁলোকক দেখুৱাব লাগিব আমাক এইখিনিয়ে কাম দিছে আজি সেইকাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ চবেই যাতে পৰ্টফলিঅ' বেগটো বনাওক আৰু নিজৰ নিজৰ ল'ৰা ছোৱালীৰ নামত মোৰ কেন্দ্ৰত হওক আমিও আৰু ঘৰতো পাৰিলে এটা এটা বনাই থোৱাৰ ব্যৱস্থা কৰিব লাগিব আৰু সেইকাৰণে আপোনালোক অহাৰ কাৰণে মই সঁচাকৈ ধন্যবাদ দিছোঁ যিখিনিয়ে পাৰে চবেই শিকক আৰু মই শিকাইও দিম আৰু লগতে আপোনালোকে কৰিও যাব লাগিব দেই ধন্যবাদ